এই বগা চন্দনৰ গছজোপা আটাইতকৈ কিয় ডাঙৰ হ'ল মই কৈ আছোঁ। এই গছ পুলিটো যেতিয়া ৰুইছিলোঁ 1.5 ফুটমান ওখ আছিলে, 1 ফুট 1.5 ফুট ঠিক ওখ আছিলে। আৰু ইয়াত আমি যিখিনি গোবৰ জাবৰ আনি দিছিলোঁহি, এজন ব্যক্তিৰ ঘৰৰ পৰা আনিছিলোঁ সেই গোবৰ আৰু জাবৰখিনি। দিখৌ, জাজি, দৰিকা, ভোগদৈ, ঘিলাধাৰী, কাকডোঙা আটাইকেইখন নৈ এই বানপানীটোত দুকুল উপচি পৰিল। আৰু মই আটাইতকৈ বেছি ভয় খাইছিলোঁ লালন পালন কৰি ডাঙৰ কৰা বগা চন্দনৰ গছকেইজোপা মোৰ মৰি যাব নেকি। কিন্তু সেইটো নহ'ল। মই বগা চন্দন কেইজোপা দেখুৱাই আছোঁ। আজি আহিছোঁ, সময় পোৱা নাছিলোঁ। আৰু এইবাৰ জীৱনত আটাইতকৈ ইমান আমাৰ ঘৰৰ ওচৰত আহি বানপানী পোৱা মই দেখা নাই। কাৰণ এই পথাৰখন আপোনালোকে দেখিছে, সেইফালে ঘিলাধাৰী নদী, ইয়াৰ পৰা আমাৰ ঠিক আমাৰ এই পুখুৰী আৰু আমাৰ বাৰীখনৰ ওচৰৰ পৰা 2 কিলোমিটাৰ আঁতৰত। কিন্তু এইবাৰ বান একেবাৰে আমি চকুৱে দেখাত পালেহি, একদম ঠিক 300-400 মিটাৰ আঁতৰলৈকে পালেহি। কিন্তু আগতে যিটো বান হয় সেই বান প্ৰায় আমাৰ পৰা 1.5 কিলোমিটাৰ আঁতৰত থাকে। কিন্তু এইবাৰ আটাইতকৈ বেছি ওচৰ চাপিলে। আমি ভয় খাইছোঁ অনাগত দিনত ইয়াতকৈ যদি অধিক বানপানী আমাৰ ঘিলাধাৰী নদীৰ ফালে হয়, তেতিয়াহ'লে নিশ্চিতভাৱে আমাৰ পুখুৰী বুৰ যাব আৰু আমাৰ চন্দন গছকেইজোপাও মৰি যাব। এজোপা বগা চন্দন আৰু মাজত ঠিক 2.5 ফুট আঁতৰত এজোপা বগৰী, তাৰপিছত এজোপা বগা চন্দন। মানে দুজোপা বগা চন্দনৰ মাজত মই এজোপা বগৰী দিছোঁ। কাৰণ আপোনালোকে জানে বগা চন্দন হ'ল ছেমি পেৰাচাইট আৰু ইয়াক বেলেগ গছৰ শিপা লাগে। বগৰীজোপা ডাঙৰ হোৱাৰ লগে লগে চন্দন গছৰ শিপাই বগৰী গছৰ শিপাৰ কিছু আশ্ৰয় ল'ব আৰু আহাৰ গ্ৰহণ কৰিব। পুখুৰীৰ পাৰে পাৰে যি 200-150 বগা চন্দনৰ পুলি আছে, প্ৰায়বিলাকে এনেকুৱা ওখ হৈছে, কিছুমান আৰু ইয়াতকৈ বেছি ওখ হৈছে। এইজোপা প্ৰায় 2 বছৰ হৈছে মোৰ। আৰু কি কি যতন লৈছোঁ মই পাছৰ এটা ভিডিঅ'ত জনাম। আৰু বগা চন্দনৰ যিবিলাক আগৰ সৰু যিবিলাক মিহি পাত, বহুত ছফ্ট হয়, বহুত ছফ্ট, মানে একদম মখমল মানে চুই ইমান ভাল লাগে পাতখিনি। আপোনালোকে চুই চালে গম পাব। 2.5 বছৰ হৈছে মাত্ৰ এজোপা। আৰু আমাৰ বগা চন্দন গছৰ আটাইতকৈ বেছি ওখ হৈছে এজোপা। চাওক কিমান ওখ হৈছে। মই এটা কথা ক'ব বিচাৰোঁ যে বগা চন্দনৰ গছ এজোপা অৰ্নামেণ্টেল ট্ৰী হিচাপে আপোনালোকে সন্মুখত ৰুব পাৰে আৰু দেখিবলৈ যে ইমান ধুনীয়া হয়। আপোনালোকৰ বহুতে যিসকলে নাজানে বগা চন্দন গছজোপা চিনি নাপায়, দেখিলেই ক'ব যে এইজোপা কি গছনো, ইমান ধুনীয়া লাগিছে। খুব ধুনীয়া হয় গড়টো। চাওক এটা একদম ফুলদানিৰ নিচিনা। আৰু কেইজোপামান যে আছে আৰু ধুনীয়া ধুনীয়া, মই দেখাই আছোঁ আটাইকেইজোপা। যিকেইজোপা দেখিবলৈ খুব ভাল লাগে। এইজোপা চাওক, হওক ইয়াৰ পাছতে আছে এইজোপা চাওক কেনেকুৱা লাগিছে ক'ব, ধুনীয়া লাগিছেনে? আৰু কেইজোপামান আছে এইফালে, এইজোপা চাওক কেনেকুৱা লাগিছে গছজোপা ক'ব। গোটেইজোপা দেখাইছ। আৰু এইজোপাত গুটি লাগিছে, মানে কেইবাজোপাতো গুটি লাগিছে, 2-3 জোপা মানত গুটি লাগিছে। এয়া চাওক গুটি লাগিছে। এই গুটিৰ পৰা আকৌ আমি পুলি উলিয়াব পাৰিম। আৰু বগা চন্দনৰ যদি পুলি লাগে, ভাল পুলি সোনকালে ডাঙৰ হোৱা, আপোনালোকে ক'ব, মই ফোন নাম্বাৰ দি থ'ম। গুটিৰ পৰা পুলি এটা খুব সোনকালে কেনেকৈ ডাঙৰ কৰিব পাৰিম মই কেইবাটাও এক্সপেৰিমেণ্ট কৰিছিলোঁ। এটা মই গোলাঘাট নগৰৰ যিটো ঘৰৰ সন্মুখত টাবত মই এটা পুলি কৰিছিলোঁ, যিটো এক্সপেৰিমেণ্ট কৰি মই কিছুমান কথা মই নিজে আয়ত্ব কৰিছোঁ। সেই ভিডিঅ'টো মই দিম খুব সোনকালে, কাৰণ সেই টাবৰ পুলিটো বহুত বেছি ডাঙৰ হৈ গ'ল। টাবৰ পুলিটো উঠাই আনি মই যেতিয়া ৰুম সেইদিনাই মই সেই ভিডিঅ'টো দিম, যাতে খুব সোনকালে পুলি এটা কেনেকৈ ডাঙৰ কৰিব পৰা যায়। আৰু যিজোপা আমাৰ আটাইতকৈ বেছি ডাঙৰ হৈছে, ডাঙৰ হোৱা গছজোপা কি কাৰণে ইমান বেছি ডাঙৰ হ'ল খুব সোনকালে, বাকী গছবিলাকতকৈ সোনকালে কিয় ডাঙৰ হ'ল, সেই কথাটো মই এতিয়া কৈ আছোঁ। আহক, এই বগা চন্দনৰ গছজোপা আটাইতকৈ কিয় ডাঙৰ হ'ল মই কৈ আছোঁ। এই গছ পুলিটো যেতিয়া ৰুইছিলোঁ 1.5 ফুটমান ওখ আছিলে, 1 ফুট 1.5 ফুট ঠিক ওখ আছিলে। আৰু ইয়াত আমি যিখিনি গোবৰ জাবৰ আনি দিছিলোঁহি, এজন ব্যক্তিৰ ঘৰৰ পৰা আনিছিলোঁ সেই গোবৰ আৰু জাবৰখিনি। ব্যক্তিজনে গোবৰ জাবৰখিনি য'ত জমা কৰি থয়, সেই গোবৰ জাবৰ ওপৰৰ ফালে এজোপা মানে এনেকুৱা গমাৰি গছ আছিলে। গমাৰি গছৰ গোটেই গুটিবোৰ আহিলে আৰু ইয়াত দি দিয়াৰ লগে লগে 200-300 মানে গমাৰি গছৰ পুলি ইয়াতে গজি উঠিল। আৰু ফলস্বৰূপে এই যিজোপা বগা চন্দনজোপাই সৰুতে যিটো মই কৈ আছিলোঁ যে বগা চন্দন মানে হেমি পেৰাচাইট, মানে ওচৰ পাজৰৰ গছ গছনিৰ মানে শিপাৰ প্ৰয়োজন হয় ইয়াক খাদ্য আহৰণ কৰিবলৈ। সেই যিজোপা গমাৰি পুলি খাদ্য আহৰণ কৰিলে আৰু ই বেছি ডাঙৰ হৈ গ'ল। আৰু বাকী কেইজোপাত কমকৈ গজিলে কাৰণে কম ডাঙৰ হ'ল। ইয়াত চাওক এজোপা আছেগৈ, কিন্তু এই গমাৰিজোপাক ইমান ডাঙৰ হ'বলৈ ই সুবিধাটো দিয়াই নাই। এইটোকে কয় হেমি পেৰাচাইট, আৰু সেইকাৰণে ই খুব বেছি ডাঙৰ হৈ গ'ল। সেইকাৰণে মই যিকেইজোপা গছ ৰুইছোঁ প্ৰত্যেকজোপাৰ কাষতে এজোপা হজ প্লান হিচাপে বেলেগ গছ দিছোঁ। চৰাইদেউ নাজিৰাৰ দৰে ওখ ঠাইত বানপানী হৈ গ'ল। আমাৰ এই অঞ্চলতো কোনোদিন বানপানী হোৱা নাই। আৰু এইবাৰ যিহেতু 400 মিটাৰ আঁতৰলৈকে বানপানী আহিলে, ভয় খাইছোঁ যে আমাৰ এই যি শস্য, আমাৰ যি গছ গছনি
আমি যি বাণিজ্যিকভাৱে গছপুলি ৰোপণ কৰি আছোঁ, এই সকলোবোৰ আমাৰ ধ্বংস হ'ব নেকি, সেইটো আমিও কিন্তু এইবাৰ ভয় খাইছোঁ। আৰু এইবাৰ আমাৰ কপাল ভাল যে বানপানী নাহিলে আমাৰ বগা চন্দন কেইজোপা নমৰিলে। আৰু জানে আপোনালোকে বগা চন্দনৰ গছে যদি 2-3 দিন একেৰাহে পানী পাই যায় গুৰিটোত, তেতিয়াহ'লে মৰি যোৱাৰ সম্ভাৱনা থাকে। গতিকে এইখিনিতে ভিডিঅ'টো বিদায় লৈছোঁ। মই ভাবোঁ যে এনেধৰণৰ বানপানী আৰু কেতিয়াও নাহক। য'ত ওখ ওখ ঠাই মানুহেও বানপানীৰ কাৰণে ভয় খাব লাগে, কক বকাই থাকিব লাগে আৰু সৰ্বস্ব হেৰুৱাব লাগে।